নমস্কাৰ বন্ধুসকল, আজি এটা আপোনালোকক খেল দেখুৱাম। যেহেতু এইটো সৰু এটা খেল টাচপাত, আৰু প্ৰথমতে কৈ লৈছোঁ আমাৰ চেনেলটিলৈ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। আমাৰ চেনেলটি আগতে যেনেকৈ ভিডিঅ'বিলাক চাই থাকে আপোনালোকে তেনেকৈ মৰম দি যায় যেন আপোনালোকক সেইকাৰণে অনুৰোধ কৰিছোঁ, আৰু আমাৰ চেনেলটি আগবাঢ়ি যোৱাত সকলোৱে যেন সহায় কৰে। আজি এটা আপোনালোকক ভিডিঅ' দেখাম টাচপাতৰ। আপোনালোকৰ টাচপাতৰ ভিডিঅ'টো দেখাম। এটা সৰু খেল, কিন্তু আপোনালোকে চাই ভাল পাব। এইটো আপোনালোকে কালাৰটো মনত ৰাখিব, ৰঙা আৰু ক'লা। এইটো দেখিছে, এইটো চাই লওক কি আছে ইয়াত। নম্বৰকেইটা মনত ৰাখিছে। এইটো আপোনালোকৰ কেমেৰাত ভালকৈ কেমেৰাত উঠিছে ভালকৈ। ঠিক আছে, আপোনালোকে দেখা পাইছে। এতিয়া এই টাচপাতযোৰ এতিয়া আপোনালোকে দেখিলে নহয়, ৰঙা ক'লা। এতিয়া এই খেলটো এতিয়া আপোনালোকে মুখৰ আগতে দেখা পাব, ইয়াত এটা সম্পূৰ্ণ বেলেগ আহি যাব। এইটো আপোনালোকে চাওক। আৰু আপোনালোকে কি দেখিছিলে প্ৰথম? ৰঙা ক'লা। এতিয়া কি দেখিছে? এতিয়া আকৌ ৰঙা। এতিয়া কি দেখিছে? ৰঙা। নিশ্চয় বন্ধুসকল আপোনালোকে দেখা পালে। বন্ধুসকল, যদি ভাল লাগে আমাৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব, আৰু আজি সৰুকৈ এটা ভিডিঅ' দিলোঁ। এই সৰু ভিডিঅ'টিকে আপোনালোকে যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব। জয় অসম।